তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল হয়। তো বৰ্তমান পূজা বতৰত চবৰে ভাল নিশ্চয় গম পাইছোঁ। তো সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো বৰ্তমান পূজা চাব যাম মানে সন্ধিয়া হৈছে আৰু প্ৰায় এতিয়া পূজা চাব যাম। তো ডেৰগাঁও পূজা চাব গৈ আছোঁ। ডেৰগাঁৱত 3টা মণ্ডপ আপোনালোকক দেখাই আছোঁ। তো 3টা মণ্ডপৰ ভিতৰত কোনটো মণ্ডপ আপোনালোকৰ চবতকৈ ভাল লাগে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া মই ৰেডি হৈ লওঁ, গা চাটো ধুলোঁ, গা চা ধুই কৰি হৈ গ'ল। তো কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ লওঁ। ৰেডি হৈ পেলাই আপোনালোক ডেৰগাঁৱত লগ পাইছোঁ। ব'লক তো আপোনালোকে কমেণ্ট কৰি জনাব লাষ্টত যে কোনটো মণ্ডপ ভাল লাগিছে। এই ৰাস্তাটো এনেকৈ ওলোৱা হৈ আছে, সোমোৱা হৈ আছে নাই? এইফালে আমাৰ লগৰ কেইজন আছে, এইফালে ডেৰগাঁও মণ্ডপ চাওক। এইফালে ডেৰগাঁৱত পূজা চাব আহিছে ফাৰ্ষ্ট টাইম। এজন ইউটিউবাৰ হয় আমাৰ মিনি ইউটিউবাৰ। চব মণ্ডপতে মানুহ ইয়াতো কিমান মানুহ ইয়াতো মানুহ অনলি ফুলি মাৰ্কেট এইটো চাওক। আৰু ইয়াত অকল ফুলি পোৱা যাব ইয়াত। তো এইটো ভাল কাম কৰিছে দেই, এইটো অকল ইয়াত ফুলি পোৱা গৈছে যেন। অকল ফুলি মাৰ্কেট চাওক ৰাইজ, ফুলি মাৰ্কেট চিমিলি বতা। যদি ফুলি ল'বলৈ আছে ইয়ালৈ আহক। কেইটকাৰ পৰা কেইটকালৈ আছে? বেছিকৈ ল'লে চাগে কমি যায়। ৰেট ফিক্স নে কি? বেছিকৈ ল'লে কমি যায়। 5 ল'ম। 50 টকা কম নহয় নি? ফুলি মাৰ্কেট চিমিটি পথাৰত অনলি 50 টকাত, চব 50 টকা, অনলি 50 টকাত। তো ধুনীয়া ধুনীয়া ফুলি ওলাইছে এইজনৰ কাৰণে। তো আপোনালোক ইয়ালৈ আহিব। এইটো 3 নম্বৰ মণ্ডপ হয়। তো এইটো মণ্ডপ কেনেকৈ লাগিছে মই জনাম। 3টা মণ্ডপ আপোনালোকে দেখাইছোঁ। তো কোনটো মণ্ডপ বেছি ভাল লাগিছে আপোনালোকে দেখাব, আপোনালোকে জনাব।